অসম হৈছে পৃথিৱীৰ অন্যতম জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ অঞ্চলসমূহৰ এটা। বিশাল জলভূমি আৰু ঘাঁহনি অঞ্চলৰ পৰা আৰম্ভ কৰি প্ৰাচীন উষ্ণমণ্ডলীয় বৰ্ষাৰণ্যলৈকে এই ভূমিত অসাধাৰণ জৈৱ বৈচিত্ৰ্য বাস কৰে। এই প্ৰজাতিসমূহৰ বহুতেই অতি জনপ্ৰিয়। কিন্তু বনানীৰ ছাঁত লুকাই আছে আন এখন পৃথিৱী, এখন সৰু নীৰৱ জীৱসমূহৰ পৃথিৱী, প্ৰায়ে দেখা নোপোৱা, প্ৰায়ে ভুল বুজা, তথাপিও বনানীৰ বাবে সমানেই গুৰুত্বপূৰ্ণ। ভাৰতৰ উত্তৰ পূব কোণত আছে এখন বৰ্ষাৰণ্য, যাক বহুতেই নাজানে, যাৰ নাম দিহিং পাটকাই। ফেহুজালিৰ সেই নিস্তব্ধ ক্ষণ, যেতিয়া বৰ্ষাৰণ্যখনে লাহে লাহে উশাহ লয়, গছৰ ডালৰ মাজেৰে নিগৰি আহে সোণালী ৰ'দৰ আভা। দিহিং নদীৰ বুকুত তেতিয়া কুঁৱলীৰ বিচৰণ, আৰু অৰণ্যৰ কোনোবা এক গভীৰ কোণত প্ৰাণবোৰ সাৰ পাই উঠে। জলাশয়ৰ ওপৰত নীৰৱে ভাহি ফুৰিছে অসমৰ অন্যতম দুষ্প্ৰাপ্য পক্ষী দেওহাঁহ। ইয়াৰ উপস্থিতি ইমানেই দুৰ্লভ যে এই অৰণ্যটো তাক দেখা পোৱাটো এক বিৰল সৌভাগ্য। ইয়াৰ কাষতেই ৰাতিপুৱাৰ সূৰ্যৰ পোহৰত জিলিকি থকা পানীত এজাক হাঁহে সাঁতুৰি ফুৰিছে। অৰণ্যৰ সেই সুউচ্চ বৃক্ষৰাজিৰ মাজত এক চঞ্চল জোকাৰণি, ভাৰতৰ একমাত্ৰ বনমানৱ হলৌ বান্দৰ। ইহঁতক চকুৰে দেখা পোৱাৰ বহু আগতেই তেওঁলোকৰ সেই কৰুণ আৰু গহীন সুৰে সমগ্ৰ বৰ্ষাৰণ্য কঁপাই তোলে। গছৰ ডালে ডালে এক অপূৰ্ব ছন্দেৰে দোল খাই তেওঁলোকে নিজৰ সমগ্ৰ জীৱন অতিবাহিত কৰে। কিন্তু দিহিং পাটকাইৰ প্ৰকৃত ৰহস্যবোৰ লুকাই আছে ইয়াৰ ভূমিত। বৰ্ষাৰণ্যৰ প্ৰতিটো স্তৰ ইটো আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, যিয়ে সৃষ্টি কৰিছে জীৱনৰ এক জটিল তথা অপূৰ্ব মায়াজাল। যেতিয়া বৰ্ষা নামি আহে, অৰণ্যৰ ৰূপ সলনি হয়। বছৰটোৰ বেছিভাগ সময় মাটিৰ তলত লুকাই থকা কিছুমান চিনাকি কণ্ঠস্বৰ ভাহি আহে। প্ৰবাহিত জলধাৰাৰ কাষত এক নিস্পন্দ স্থিতিত ৰৈ আছে এক ক্ষুদ্ৰ ভেকুলী। বৰষুণৰ ক্ষুদ্ৰ টোপালবোৰ আহি তাৰ গাত খুন্দা খাইছেহি। এনে প্ৰাণীবোৰৰ বাবে আৰ্দ্ৰতাই হৈছে জীৱন। পানীৰ ওচৰত ওলমি থকা ফেনেৰে আবৃত কিছুমান বাঁহ। অতি সোনকালেই সেই ফেনৰ বাঁহবোৰৰ পৰা লালুকি ওলাই আহে আৰু ইহঁতে পানীত সাঁতুৰি ফুৰে। যেতিয়া ইহঁত ডাঙৰ হৈ আহে, এই বৰ্ষাৰণ্যৰ সেউজ উপৰিভাগেই হৈ পৰে ইয়াৰ স্থায়ী ঠিকনা। ওচৰতে এটি সেউজীয়া গছভেকুলীয়ে বতাহত হালি জালি থকা এখিলা পাতত খামুচি ধৰি আছে। ইয়াৰ ভৰিৰ তলুৱাবোৰে প্ৰাকৃতিক আঠাৰ দৰে কাম কৰে। এটি পাত বেঙে অৰণ্যৰ সেই অন্ধকাৰচ্ছন্ন গভীৰতাৰ মাজত গছৰ ডাল আৰু পাতবোৰৰ মাজেৰে অতি সাৱধানেৰে আগবাঢ়ে।
ইয়াৰ ভৰিৰ সুকোমল তথা সংবেদনশীল তলুৱাবোৰে ইয়াক যিকোনো জীপাল লতা বনত অতি সহজে বিচৰণ কৰাত সহায় কৰে। যুগ যুগ ধৰি বহু সমাজত এটা বিশ্বাস চলি আহিছে যে ভেকুলীৰ তুৰতুৰণিয়ে বৰষুণ আনে। আজিও কিছুমান ঠাইত খৰাঙৰ সময়ত ধৰ্মীয় ৰীতি নীতিৰে ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। জনবিশ্বাস আছে যে এনে কৰিলে বাৰিষাৰ আবিৰ্ভাৱ হয়। প্ৰকৃততে বৰষুণৰ জমা পানীয়ে ভেকুলীবোৰক কণী দিয়াৰ উপকূল পৰিৱেশহে প্ৰদান কৰে। পাহাৰীয়া জানৰ পানীৰ তীব্ৰ সোঁতৰ কাষত প্ৰায় অদৃশ্য যেন লগা এটা প্ৰাণী লাহে লাহে দৃশ্যমান হয়। এনে এক ভেকুলী যিয়ে পানীৰ তীব্ৰ সোঁতৰ সৈতে নিজকে খাপ খুৱাই লৈছে। ইয়াৰ হাত ভৰিবোৰে পিছল শিলবোৰত খামুচি ধৰি থাকে আৰু যেতিয়াই কিবা বিপদৰ উমান পায় ই লগে লগে সেই জানৰ পানীৰ সোঁতত নিমিষতে অন্তৰ্ধান হৈ পৰে। কিন্তু সকলো উভচৰ প্ৰাণী কেৱল দ্ৰুতগতিৰ ওপৰত নিৰ্ভৰ নকৰে। বৰষাৰণ্যৰ সেই সেমেকা ভূমিত আন এটা চিকাৰীয়ে নীৰৱে খাপ পিতি থাকে। কেইবা ঘণ্টা ধৰি লৰচৰ নকৰাকৈ থমকি ৰৈ ই অপেক্ষা কৰে কোনো পতংগ বা ক্ষুদ্ৰ প্ৰাণীয়ে নিজে আহি তাৰ ওচৰ পোৱালৈ। সন্ধিয়া নামি অহা লগে লগে বৰষাৰণ্যখনে এক নতুন ৰূপ ধাৰণ কৰে। ছাঁবোৰ ক্ৰমে ঘন হৈ আহে আৰু ঠিক তেনেতে আত্মপ্ৰকাশ কৰে আন এক চিকাৰী দলে। সৰীসৃপ। জলপ্ৰপাতৰ কাষৰ সেই সিক্ত শিলবোৰৰ মাজত এবিধ পাহাৰীয়া সাপে শিল আৰু পানীৰ ধাৰাসমূহৰ মাজেৰে নীৰৱে পাৰ হৈ গৈছে। পিছল শিলবোৰৰ ওপৰেৰে বগাই গৈ ই পানীৰ দাঁতিৰ সেই গভীৰ অন্ধকাৰৰ মাজত বিলীন হৈ পৰে। গছৰ ডালৰ মাজত খাপ পিতি ৰৈ আছে এটা সেউজীয়া পিট ভাইপাৰ সাপ। ইয়াৰ দেহত থকা তাপ সংবেদনশীল অংগবোৰে ঘোৰ অন্ধকাৰৰ মাজতো সামান্যতম লৰচৰ ধৰা পেলাব পাৰে। কাষত এটা তেজপিয়া সম্ভাৱ্য বিপদৰ পৰা সম্পূৰ্ণ অজ্ঞাত। সাপটোৱে ধৈৰ্যৰে বাট চাইছে। তাৰ পিছতেই এক তীব্ৰ আক্ৰমণ। আৰু দুৰ্ভগীয়া তেজপিয়াৰ জীৱন অন্ত পৰিল। নিশা গভীৰ হোৱাৰ লগে লগে গছৰ ডালৰ মাজেৰে
নীৰৱে সৰকি যায় এক উজ্জ্বল সুমথিৰা আভা। এইটো হৈছে এবিধ মেকুৰী চকোৱা সাপ। জোনৰ পোহৰত ইয়াৰ ছালখন ফিৰিঙতিৰ দৰে উজলি উঠি অৰণ্যৰ মাজেৰে লাহে লাহে আগুৱাই গৈছে। ইয়াৰ বিশেষভাৱে সক্ষম নেজডালৰ সহায়ত বহু উচ্চতাত ওলমি থকা গছৰ ডালবোৰৰ মাজেৰে ই অতি সহজে অহা যোৱা কৰিব পাৰে। দিহিং পাটকাইৰ বেছিভাগ সাপেই বিষাক্ত নহয়। ওচৰতে কাৰশলা সাপে অতি দ্ৰুত গতিৰে অৰণ্যৰ ওপৰৰ ভাগেৰে গতি কৰি মুহূৰ্ততে গছৰ পাতৰ মাজত অদৃশ্য হৈ পৰে। ইফালে য'ত ভেকুলীবোৰ গোট খায় তাৰ পাছে পাছে প্ৰকৃতিৰ ডাঙৰ চিকাৰীবোৰো অহাৰ উমান পোৱা যায়। আন্ধাৰ ফালি ওলাই আহে এছিয়াৰ এক অন্যতম সৰীসৃপ ফেটি সাপ। ই অতি সতৰ্ক, বুদ্ধিমান আৰু লক্ষ্যত অটল। বৰ্ষাৰণ্যৰ সেমেকা মাটিৰ গোন্ধ শুঙি শুঙি ই ভেকুলীৰ পিছে পিছে ধাৱমান হয়। ফেটি সাপটো ক্ৰমে ওচৰ চাপি আহে আৰু ওচৰলৈ। তাৰ পিছত ক্ষন্তেক সময়ৰ বাবে যেন বৰ্ষাৰণ্যখনত পুনৰ নিস্তব্ধতা নামি আহে। কিন্তু পুনৰবাৰ আৰু এটা লক্ষ্যভেদী আক্ৰমণ। এইবাৰ চিকাৰী সফল। যেতিয়া বিপদৰ সম্ভাৱনা থাকে সেই ফেটি সাপে বিষো ছটিয়াব পাৰে। এনে ভয়ংকৰ পৰিচয় থকা সত্ত্বেও সাপবোৰ বৰ্ষাৰণ্যৰ শত্ৰু নহয়, বৰঞ্চ ইহঁত পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাকাৰীহে। বৰ্ষাৰণ্যৰ ঘন চালিৰ মাজেৰে আবিৰ্ভাৱ হয় দিহিং পাটকাইৰ আন এটি অন্যতম চিকাৰী, ৰজা ফেটি, কিং কোব্ৰা। ই অৰণ্যত গভীৰ সন্মান লাভ কৰা এক সত্তা। নতুন প্ৰভাতে কঢ়িয়াই আনে দিহিং পাটকাইৰ এটি নতুন কাহিনী। এয়া এটা উৰণীয়া জেঠী, যি গছৰ বাকলিত নিশ্চল হৈ লাগি আছে। হঠাতে জেঠীটোৱে জাপ দিয়ে। নিজৰ পাখি সদৃশ কামিহাড়বোৰ মেলি দি ই আৰ্দ্ৰ বতাহৰ মাজেৰে দূৰৰ এডাল গছৰ ফালে আগবাঢ়ে। কিন্তু ওপৰৰ পৰা একাগ্ৰ কাল নাগিনী সাপটোৱেও সেই চিকাৰৰ পিছ লয়। সাপটোৱে নিজৰ শৰীৰটো বিশেষভাৱে প্ৰসাৰিত কৰি অতি নিঃশব্দে গছৰ ডালবোৰৰ মাজেৰে উৰি আহে। শেষ মুহূৰ্তত জেঠীটোৱে আত্মগোপন কৰাত সফল হয় আৰু সাপটোৰ লক্ষ্য ভ্ৰষ্ট হয়। দিহিং পাটকাই কেৱল চিকাৰী আৰু চিকাৰৰ এক ৰণভূমি নহয়,
ই এক প্ৰাচীন জীৱিত তন্ত্ৰ। ইয়াত প্ৰতিটো প্ৰাণীৰে সি যিমানেই ক্ষুদ্ৰ নহওক কিয় এক বিশেষ ভূমিকা আছে। ইয়াত প্ৰতিটো জীৱ ইটো আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। আৰু এতিয়াও ইয়াত এনে বহু প্ৰজাতি আছে যিবোৰ বিজ্ঞানৰ পৃথিৱীখনৰ বাবে সম্পূৰ্ণ অচিনাকি। হয়তো দিহিং পাটকাইৰ খ্যাতি আমাজন বৰ্ষাৰণ্যৰ দৰে বিশ্বজুৰি নহ'বও পাৰে, কিন্তু ইয়াৰ কুঁৱলীৰে আৱৰা উপত্যকা, সেই আদিম যুগৰ পৰা বৈ অহা নদী আৰু আকাশচুম্বী বৃক্ষৰাজিৰ মাজত এক অনন্য পৃথিৱী বিৰাজমান, যাৰ ৰহস্য আমাজনতকৈও কোনো গুণে কম নহয়। প্ৰকৃতিৰ আটাইতকৈ বিস্ময়কৰ উপাদানসমূহ কেৱল সেইবোৰ নহয় যাক আমি ইতিমধ্যে আদৰি লৈছোঁ, সেইবোৰো যিবোৰ অজানিতে অৰণ্যৰ এই সেউজ চাদৰৰ তলত লুকাই থাকে, যিবোৰে আজিও নীৰৱে অপেক্ষা কৰি আছে মানুহৰ চকুৰ আগত ধৰা দিবলৈ।